নমস্কাৰ মিৰটেকলৈ আপোনালোকক আদৰণি জনালোঁ। মই এই ভিডিঅ'টো দেখাব বিচাৰিছোঁ সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা PMMVY অৰ্থাৎ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। এই অধীনত কেনেকৈ এগৰাকী গৰ্ভৱতী মহিলা পঞ্জীকৰণ কৰা হয় আৰু তেওঁলোকৰ প্ৰাপ্য কিস্তিটো বেংক একাউণ্টত জমা হ'ল নহ'ল কেনেকৈ চেক কৰিব পাৰি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। প্ৰথমে মোৰ লেপটপটোৰ স্ক্ৰীনলৈ গৈছোঁ, তাত ক্ৰম ব্ৰাউজাৰ ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰীন দেখিব, য'ত মই PMMVY case.nic.in লিখা পিছত ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰীন ওলালে, য'ত ইমেইল ID পাছৱৰ্ড দিয়াৰ পাছত এই কেপচাৰটোত যিটো কেপচাৰ আপোনালোকে দেখিছে সেইটো টাইপ কৰিব লাগিব RHMESM টাইপ কৰাৰ পাছত লগইন কৰিলোঁ। লগইন কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন দেখিব, য'ত বেনিফিচিয়াৰী অপশ্যনটোত মই নিউ বেনিফিচিয়াৰী ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত ৰেজিষ্ট্ৰেশ্যন ডেটটো ভৰাব লাগিব। আজি হ'ল 5 তাৰিখ, ভৰ্তি কৰিলোঁ। ড'জ বেনিফিচিয়াৰী হেভ এন আধাৰ, যদি নাই বুলি চিলেক্ট কৰিলোঁ। তাৰপিছত আইডেণ্টি প্ৰুফ হিচাপে বেংক পাছবুকটো দিছে তেওঁ, গতিকে সেইটো এণ্ট্ৰি কৰিলোঁ। আৰু আইডেণ্টি নাম্বাৰ বেংক পাছবুকৰ নাম্বাৰটো মই ইয়াত ভৰ্তি কৰিলোঁ। আৰু তেওঁৰ নামটো হৈছে সেইটো লিখাৰ পাছত তেওঁৰ নেম এজ ইন আইডেণ্টি প্ৰুফত তেওঁৰ নামটো ভৰ্তি কৰিলোঁ। তাৰপিছত আধাৰ এনৰলমেণ্ট আইডিটো নাই, গতিকে ইয়াৰ মোবাইল নাম্বাৰটো ভৰ্তি কৰিলোঁ। তাৰপিছত কেটেগৰী যিহেতু নেকি মোহন লিখে, গতিকে আদাৰ্ছত সোমোৱাৰ পাছত এতিয়া আপুনি হাউচ নং যদি দেউলীয়া খাত দিলোঁ, লেণ্ডমাৰ্ক যদি আছে ভৰাব পাৰে। ফিল্ড ফাংচনেৰী মানে যিটো অংগনবাদী কেন্দ্ৰৰ অধীনত গৰ্ভৱতী মহিলাগৰাকী পঞ্জীকৰণ কৰা হৈছে, গতিকে সেই অংগনবাদী কেন্দ্ৰটোৰ ইয়াত নাম দিব লাগিব। ধৰক নামটো হৈছে 1 নং অৰ্জুনগুৰি বুলি যদি ধৰোঁ, এইখিনি ভিলেজ LGD ব্লক ভেৰিফাই নিজে ওলাব। আৰু ইয়াত এৰিয়া বা লোকেলিটি হিচাপে বকতা বুলি দিলোঁ। পোষ্ট অফিচটো নেমুগুৰি, ডিষ্ট্ৰিক্ট শিৱসাগৰ আৰু ষ্টেট আছাম, পিনক'ড 785640 বুলি ধৰিলোঁ, দিছোঁ। এতিয়া IFC কোডটো মই সেই বেংকটোৰ যিগৰাকী গৰ্ভৱতী মহিলাৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকটোৰ IFC কোড ইয়াত দিব লাগিব। দিয়াৰ পাছত একাউণ্ট নাম্বাৰটো মই ভৰ্তি কৰিম। একাউণ্ট নাম্বাৰটো ইয়াত মোৰ ওপৰত দিয়া আছে, যিহেতু নেকি আইডেণ্টি নাম্বাৰ। এতিয়া একাউণ্ট নাম্বাৰটোৱে মই লিখিছিলোঁ, গতিকে ইয়াত কপি পেষ্ট কৰি ইয়াত ভৰ্তি কৰিলোঁ। আৰু নামটো হৈছে তৃষ্ণা মোহন, গতিকে এইটো কপি পেষ্ট কৰি মই ইয়াত ভৰ্তি কৰিলোঁ। তাৰপিছত ভেৰিফাইড ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত তেওঁৰ ৰেজিষ্ট্ৰেশ্যন হ'ল নহ'ল আপোনালোকে ইয়াত চাব পাৰে যে তৃষ্ণা মোবাইল বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ইয়াত ওলাই গ'ল। গতিকে ওলাই যোৱাৰ পাছত গোটেই সবিশেষ ইয়াত ওলাই যোৱাৰ পাছত মই ইয়াত ছাবমিট বুলি ক্লিক কৰিলোঁ। ছাবমিট বুলি ক্লিক কৰাৰ পাছত মই লগ আউট কৰি দিলোঁ। লগ আউট কৰাৰ পাছত এতিয়া নেক্সট মই দেখাবলৈ লৈছোঁ সেই মহিলাগৰাকী বা যিকোনো এগৰাকী মহিলাৰ বেংকত বা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত ইনষ্টলমেণ্ট কেইটা তেওঁ বেংক একাউণ্টত জমা হ'ল নে নহ'ল মই এইটো এতিয়া চেক কৰি দিব বিচাৰিছোঁ। প্ৰথমে ইমেইল আইডিটো দিয়া আছে, পাছৱৰ্ডটো দি থোৱা আছে, আৰু ইয়াত লিখা আছে যিটো কেপচাৰ লিখা আছে EG88SF লিখাৰ পাছত লগইন কৰিলোঁ। লগইন কৰাৰ পাছত মই বেনিফিচিয়াৰী অপশ্যনটোলৈ গ'লোঁ। ইয়াত চাৰ্চ বেনিফিচিয়াৰী হিচাপে যিটো অপশ্যন লিখা আছে তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত যিটো অংগনবাদী কেন্দ্ৰৰ অধীনত গৰ্ভৱতী মহিলাগৰাকী আছে সেই অংগনবাদী কেন্দ্ৰৰ মই ইয়াত ক্লিক কৰিলোঁ।
ক্লিক কৰি যদি 1 নং অৰ্জুন গুৰিয়ে হয় তেনে কৰাৰ পাছত ইয়াত সাৰ্চ কৰিলোঁ সাৰ্চ কৰাৰ পাছত ধৰা হওক বোলে হিমাদ্ৰী ফুকন এই মহিলাগৰাকী পইচাটো সেই বেংকৰ একাউণ্টত তেওঁৰ একাউণ্টত জমা হ'ল নহ'ল সেইটো চাব বিচাৰিছোঁ বা PMMVY পৰা তেওঁ মহিলাগৰাকী একাউণ্টলৈ পইচাটো পঠিয়ালে নাই পঠিয়া সেইটো চেক কৰিব বিচাৰিছোঁ গতিকে তেওঁৰ একাউণ্ট নাম্বাৰটো হৈছে হিমাদ্ৰী ফুকনৰ এইটো গতিকে ইয়াত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব যে তেওঁ সবিশেষ ওলালে ওলোৱাৰ পাছত ফাৰ্ষ্ট ইনষ্টলমেণ্ট ইনষ্টল পেইড কেতিয়া 22/3/2018 ছেকেণ্ড ইনষ্টলমেণ্টটো তেওঁ একাউণ্টত 26 তাৰিখে সোমালে থাৰ্ড ইনষ্টলমেণ্টটো 20/10/2018 চনত সোমালে গতিকে এতিয়া সেইগৰাকী মহিলাৰ গৰ্ভৱতী মহিলাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট ছেকেণ্ড ইনষ্টলমেণ্ট আৰু থাৰ্ড ইনষ্টলমেণ্ট পইচাটো PMMVY অধীনত তেওঁক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ল এনেকৈ এগৰাকী গৰ্ভৱতী মহিলাৰ পঞ্জীকৰণ আৰু গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃগৰাকীৰ বেংক একাউণ্টত পইচা সোমাল নোসোমালে কেনেকৈ চেক কৰা হয় মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখালোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ লগতে নতুনকৈ যদি চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ এই ভিডিঅ'টো মই সামৰণি মাৰিলোঁ ধন্যবাদ